নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেউ পুনৰ আহিলো তোমালোকৰ মাজলৈ এইবাৰ মই লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 4 নম্বৰ অধ্যায়ৰ 5 নম্বৰ অংশটি এই অংশটিত কি আছে 2 নম্বৰ পাঠটো আছে আৰু পাঠটোৰ নাম হ'ল খবৰৰ টোপোলা আহাচোন পাঠটোত কিনো আছে চাও প্ৰথমতে এটা দফা দি থোৱা আছে পঢ়ি চাও আহাচোন এই দফাটোত কিনো আছে দিনে নিশাই আমাৰ চৌপাশে নানা ধৰণৰ ঘটনা ঘটি আছে তাৰে দুই এটাৰ বাদে সকলো ঘটনাৰ খবৰ আমি নাপাওঁ দেশ বিদেশৰ বিভিন্ন জনা আৰু নজনা খবৰবোৰ আমাক বাতৰি কাকতে যোগান ধৰে ই কেৱল বাতৰিয়ে যোগান নধৰে আমাৰ জ্ঞানো চহকী কৰে বাতৰি কাকতত প্ৰকাশিত খবৰৰ টোপোলা এটি চাও আহা কি কৈছে আমাৰ চাৰিওফালে বিভিন্ন ঘটনা ঘটি থাকে কিছুমান ঘটনাৰ খবৰ আমি পাওঁ আৰু কিছুমানৰ নাপাওঁ আৰু সেই যিবোৰ ঘটনা আমি খবৰ নাপাওঁ কিহৰ যোগেদি আমি গম পাম বাতৰি কাকতৰ যোগেদি আৰু বাতৰি কাকতে অকল আমাক খবৰেই যোগান নধৰে আমাৰ জ্ঞানো বৃদ্ধি কৰে তাৰ পাছত চাও আহাচোন কিনো আছে পঢ়ি চাও আহাচোন কিনো লিখা আছে শাওণ মাহ কেইবাদিনো নেৰানেপেৰাকৈ বৰষুণ দিয়াৰ পাছত আজি ৰ'দ ওলাইছে ৰত্নাৰ দেউতাকে বাতৰি কাকতখন লৈ পিৰালিত বহিছে তেওঁ কাকতখন এমূৰৰ পৰা পঢ়ি গৈছে হঠাৎ এটা বাতৰিত তেওঁৰ চকু পৰিল কি কৈছে শাওণ মাহ বৰষুণ দি আছে কেইবাদিনো আৰু ৰত্নাৰ দেউতাকে কি কৰিছে পিৰালিতে বহি বাতৰি কাকতখন চাই আছে তাৰ পাছতে হঠাৎ তেওঁ এটা বাতৰিলৈ চকু গ'ল এইফালে চোৱা এইজনী হ'ল ৰত্না আৰু এইয়া হ'ল ৰত্নাৰ দেউতাক তাৰ পাছত চাও আহাচোন কিনো আছে তাৰ পাছত আমাক কৈছে সেই বাতৰিটোত ৰত্নাৰ নামটো দেখি তাইক চিঞৰি মাতিলে আইজনী এইফালে আহাচোন তুমি পুৰস্কাৰ পোৱা বাতৰিটো আজিৰ কাকতত ওলাইছে আহাচোন চোৱাহি তাই উধাটো খাই দৌৰি আহিল আৰু হঠাৎ বাতৰি কাকতখনত ৰত্নাৰ নামটো দেখিলে আৰু তাই পুৰস্কাৰ এটা পাইছিলে সেই পুৰস্কাৰ পোৱা খবৰটো বাতৰি কাকতত দিছে আৰু দেউতাকে ৰত্নাক চাবৰ কাৰণে মাতিছে তাৰ পাছত চাও আহাচোন কিনো আছে ৰত্নাই কাকতখন দেউতাকৰ হাতৰ পৰা তুলি ললে বৰ আগ্ৰহেৰে তাই নিজৰ বাতৰিটো পঢ়িলে তাই কাকতখনত থকা আন কেইটিমান বাতৰিও পঢ়িলে আৰু ৰত্নাই কি কৰিলে বৰ আগ্ৰহেৰে কাকতখন তুলি লৈ তাই নামটো থকা বাতৰিটো পঢ়িলে আৰু লগতে কি কৰিলে আন কেইবাটাও বাতৰি পঢ়িলে তাৰ পাছত চাও আহাচোন ইয়াতে আমাৰ বাতৰিসমূহ দি থোৱা আছে বাতৰি কাকতত যেনেদৰে দিয়ে তাৰ মানে ৰত্নাই যিকেইটা বাতৰি পঢ়িছে তাৰে কিয়দাংশ ইয়াত উঠাই দিছে আহাচোন চাও কিনো লিখি থোৱা আছে স্পন্দন বাৰ্তা কি কৈছে বাতৰি কাকতখনৰ নাম স্পন্দন বাৰ্তা গুৱাহাটী বৃহস্পতিবাৰ 3 শাওণ 1945 20 জুলাই 2023 সপ্তবিংশ বছৰ সংখ্যা 91 তাৰ মানে ইয়াত বাতৰি কাকতখনৰ নাম কি কৈছে স্পন্দন বাৰ্তা আৰু ক'ৰ পৰা প্ৰকাশিত হয় গুৱাহাটীৰ পৰা এইফালে কি দিছে তাৰিখসমূহ দিছে এতিয়া চাও আহাচোন বাতৰিসমূহনো কি লিখি থোৱা আছে তেজপুৰত ছবি অঁকা প্ৰতিযোগিতা তেজপুৰ 19 জুলাই তেজপুৰৰ কনকলতা প্ৰাথমিক বিদ্যালয়ত আজি মইনা পাৰিজাতৰ উদ্যোগত শিশুসকলৰ মাজত ছবি অঁকাৰ এখনি প্ৰতিযোগিতা অনুষ্ঠিত হয় প্ৰতিযোগিতাখনত অঞ্চলটোৰ বহু শিশুৱে অংশগ্ৰহণ কৰে
ইয়াত ছবিন ৰাভাই প্ৰথম আৰু ৰত্নেশ্বৰ মাৰাকে দ্বিতীয় স্থান লাভ কৰে। ৰত্না মালাকাৰ আৰু ৰেবেক ৰেগনে যুটীয়াভাৱে তৃতীয় স্থান পায়। উদগনিমূলক বঁটা লাভ কৰে প্ৰদীপ যাদৱে। তাৰ পাছত কি কৈছে প্ৰতিযোগিতাৰ অন্তত বিজয়ীসকলক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয়। বঁটা বিতৰণ কৰে বিশিষ্ট শিশু সাহিত্যিক অমূল্য পাটগিৰি আৰু নমিতা হাজৰিকাই। ইয়াতে কি কৈছে এই বাতৰিটো ৰত্নাই যে পুৰস্কাৰ পাইছে সেই বাতৰিটো ইয়াতে লিখিছে বাতৰি কাকতত আৰু কেনেধৰণে লিখিছে আমাক ইয়াত দিয়া আছে। এই বাতৰি কাকতখনত কি কৈছে তেজপুৰৰ কনকলতা প্ৰাথমিক বিদ্যালয়ত মইনা পাৰিজাতৰ উদ্যোগত ছবি অঁকা প্ৰতিযোগিতা হৈছে আৰু তাতে কোনে প্ৰথম পাইছে ছবিন ৰাভাই আৰু ৰত্নেশ্বৰ মাৰাকে দ্বিতীয় স্থান পাইছে আৰু ৰত্না মালাকাৰ আৰু ৰেবেক ৰেগনে একেলগে যুটীয়াভাৱে তৃতীয় স্থান পাইছে আৰু উদগনিমূলক বঁটা কোনে লাভ কৰিছে প্ৰদীপ যাদৱে। এইবাৰ চাওঁ আহাচোন নলবাৰীত কুইজ উৎসৱৰ আয়োজন। এতিয়া কি কৈছে নলবাৰীত কুইজ উৎসৱৰ আয়োজন আৰু এটা বাতৰি আমাক দিছে পঢ়ি চাওঁ আহাচোন। নলবাৰী 19 জুলাই নলবাৰী কুইজ সন্থাই 21 জুলাইৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নলবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত কুইজ উৎসৱৰ আয়োজন কৰিছে। প্ৰথম দিনা এখন কুইজৰ কৰ্মশালা অনুষ্ঠিত হ'ব। কৰ্মশালাত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব। দ্বিতীয় দিনা পুৱাৰ ভাগত তেওঁলোকৰ মাজত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰ পাছতে এখনি মুকলি কুইজো অনুষ্ঠিত হ'ব। তাত যিকোনো বয়সৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাত বিজয়ীসকলক কিতাপৰ টোপোলাৰ লগতে নগদ ধনৰ পুৰস্কাৰো প্ৰদান কৰা হ'ব। এতিয়া এই বাতৰিটোত কি কৈছে নলবাৰীত কি কৰিছে কুইজ সন্থাই 21 জুলাইৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আৰু প্ৰথম দিনা কি হ'ব এখন কুইজৰ কৰ্মশালা হ'ব আৰু সেই কৰ্মশালাত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব আৰু দ্বিতীয় দিনা কি হ'ব দ্বিতীয় দিনা তেওঁলোকৰ মাজত এখন কুইজ প্ৰতিযোগিতা হ'ব আৰু তাৰ পাছতে এখন কি হ'ব মুকলি কুইজো হ'ব য'ত কোনো বয়সৰ বাধা নাথাকে সকলো লোকে অংশগ্ৰহণ কৰিব পাৰিব আৰু কি কৈছে পুৰস্কাৰ হিচাপে শেষত কিতাপৰ টোপোলা বা আৰু নগদ ধন দিয়া হ'ব। তাৰ পাছত চাওঁ আহাচোন মৰিয়নিত এনকেফেলাইটিছ। এইবাৰ 3 নম্বৰ বাতৰিটো কি কৈছে মৰিয়নিত এনকেফেলাইটিছ। মৰিয়নি 19 জুলাই অসম নাগালেণ্ড সীমান্তৰ মৰিয়নি চহৰত জাপানীজ এনকেফেলাইটিছ ৰোগ বিয়পি পৰিছে। ইতিমধ্যে ইয়াৰ অসামৰিক চিকিৎসালয়ত প্ৰায় 20 জন লোক চিকিৎসাধীন হৈ আছে। স্বাস্থ্য বিভাগে ৰাইজৰ মাজত এই ৰোগক লৈ সজাগতা অভিযান আৰম্ভ কৰিছে। বিভাগৰ ফালৰ পৰা ঔষধ হনা আঁঠুৱা বিতৰণ কৰিছে। ইয়াৰ উপৰি মহ মৰাৰ বাবে বিশেষ গাড়ীৰে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে। এতিয়া এই বাতৰিটোত কি কৈছে মৰিয়নিত এনকেফেলাইটিছ নামৰ ৰোগবিধ হৈছে যিবিধ ৰোগ মহৰ পৰা হয় আৰু এই জাপানীজ এনকেফেলাইটিছ ৰোগৰ কাৰণে 20 জন মানে প্ৰায় 20 জন মান লোক চিকিৎসাধীন হৈ আছে আৰু স্বাস্থ্য বিভাগে কি কৰিছে ৰাইজৰ মাজত সজাগতা আনিবলৈ যত্ন কৰিছে আৰু দৰৱ হনা আঁঠুৱাও বিতৰণ কৰিছে। ইয়াৰ উপৰিও মহ মৰাৰ বাবে বিশেষ ধোঁৱাৰ ব্যৱস্থা কৰিছে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে ৰাস্তাই ৰাস্তাই যাতে মহবিলাক মৰি যায় তাৰ ধোঁৱা দিয়াৰো ব্যৱস্থা কৰিছে। তাৰ পাছত চাওঁ আহাচোন এইবাৰ আমাৰ এই বাতৰিটো পঢ়ি চাওঁ আহাচোন ৰেল যাতায়াত ব্যাহত জাতিংগাত ভূমিস্খলন। লামডিং 19 জুলাই
বৰাক উপত্যকাৰ সৈতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰেল যাতায়াত ব্যাহত হৈছে। জাতিংগাত ভূমিস্খলন হোৱাৰ ফলত এনে হোৱা বুলি ৰেল বিভাগে জনাইছে। বিগত কেইবাদিন ধৰি নেৰানেপেৰাকৈ বৰষুণ দি থকাৰ ফলত ভূমিস্খলন হোৱা বুলি ধাৰণা কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰেলৰ জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে এই যাতায়াত ব্যৱস্থা স্বাভাৱিক হ'বলৈ কমেও এসপ্তাহ সময় লাগিব। ৰেল বিভাগৰ কৰ্মীয়ে ইতিমধ্যে ক্ষীপ্ৰ গতিত কাম আৰম্ভ কৰিছে। এইবাৰ বাতৰি শিৰোনামটো কৈ দিছে জাতিংগাত ভূমিস্খলন ৰেল যাতায়াত ব্যৱস্থা ব্যাহত। বাতৰিটো ক'ৰ হয়? লামডিঙৰ। আৰু তাৰিখটো কি দিছে? 19 জুলাই। তাৰমানে তাত কি হৈছে? জাতিংগাত ভূমিস্খলনৰ ফলত ৰেল যাতায়াতৰ ব্যৱস্থা কি হৈছে? ব্যাহত হৈ গৈছে, যাব পৰা নাই। আৰু কেইবাদিনো নেৰানেপেৰাকৈ বৰষুণ দি থকাৰ ফলতে এনেদৰে কি হৈছে? ভূমিস্খলন হৈছে বুলি সন্দেহ কৰা হৈছে। আৰু ইতিমধ্যে এই যাতায়াত ব্যৱস্থা স্বাভাৱিক হ'বলৈ আৰু এসপ্তাহ লাগিব বুলিও জনাইছে। তাৰ মানে আমাক কি কৈছে? এই সকলো বাতৰিসমূহ আমি তেতিয়াহে গম পাম যেতিয়া আমাৰ খবৰ কাকতত লিখিব। আমি নহ'লে ক'ৰবাত ভূমিস্খলন হৈছে, ক'ৰবাত জাপানীজ এনকেফেলাইটিছ হৈছে, এই কথাসমূহ আমি গম নাপালোহেঁতেন। বাতৰি কাকতৰ যোগেদিয়ে আমি গম পাওঁ। এইবাৰ চাওঁ আহাচোন। ইয়াতে প্ৰশ্ন দিয়া আছে। আমি যে পঢ়ি আহিছিলোঁ আগৰ দফা কেইটাত, তাৰে কিছুমান প্ৰশ্ন দিয়া আছে। পঢ়ি চাওঁ আহাচোন। প্ৰশ্নসমূহনো কি আছে? 1 নম্বৰতে আছে কি? নলবাৰীত কুইজ উৎসৱ কিমান তাৰিখৰ পৰা অনুষ্ঠিত হৈছিল? মনত আছে নহয় তোমালোকৰ? কিমান তাৰিখৰ পৰা? 21 জুন, 21 জুলাই। 21 জুলাইৰ পৰা। গতিকে আমাৰ ক'ত শুদ্ধ চিন দিম? খ। এইবাৰ চাওঁ আহাচোন। 2 নম্বৰ প্ৰশ্নটোত কৈছে মৰিয়নি চহৰত কি ৰোগ বিয়পি পৰিছিল? এতিয়া আমি পঢ়ি আহিছিলোঁ, কৈছিলোঁ নহয়, কি ৰোগ আছিল বাৰু? জাপানীজ এনকেফেলাইটিছ, নহয়নে? গতিকে আমি ক'ত শুদ্ধ চিন দিম? ক নম্বৰটোত। মৰমৰ অকণিহঁত, এই অংশটি ইমানতে সামৰিছোঁ। আগন্তুক দিনত এটি নতুন অংশ লৈ পুনৰ আহিম। ধন্যবাদ।